ঘৰে ঘৰে ব্লগাৰ ওলাইছে। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল হা। তো গাইজ, আজি মই এইটো কৰিলোঁ হা। ঘৰে ঘৰে ব্লগাৰ ওলাইছে, কিন্তু আমাৰ এজন ব্লগাৰ আছিল যিটো সময়ত ব্লগিং কি বস্তু এইখন অসমত ক'ত চাগে ভাৰতবৰ্ষত ক'তো ব্লগিং কি বস্তু ভালকৈ গমেই পোৱা নাছিল হা। আমাৰ মৰমৰ জুবিন দা, এই ভিডিঅ'টো নিশ্চয় আপোনালোকে সামাজিক মাধ্যমত দেখিব পাইছে। সেই টাইমত ভাবকচোন, জুবিন দা গৈছিলে এনেকে ভিডিঅ' বনাই কিনে, মানে আজিৰ হিচাপত এইটোক ব্লগিং বুলি কয়, কিন্তু জুবিন দাই সেই 2005ত সেই তেতিয়াতে কৰি থৈ দিছিল। সঁচাকৈ আজি ভিডিঅ'টো মই এনেকৈ হঠাৎ পাই গ'লোঁ ছ'চিয়েল মিডিয়াত, আৰু পাই মই মানে বহুত মানে এটা মতলব কয় না এনেকৈ যে দিল পে লাগ গিয়া, এনেকুৱা টাইপ হৈ গৈছে। একেবাৰে মন চুই গৈছে ভিডিঅ'টোৱে, যে আজি সকলোৱে মোবাইল তোলে হেই গাইছ ক'ত থাকে, কিন্তু জুবিন দা আমাৰ আছিল দেখিছা সেই টাইমতে এই পূৰা মানে ব্লগিং। গতিকে সেই আৰু স্মৃতিগিলা লগত লৈ আমি জীয়াই থাকিব লাগিব, কাৰণ মানুহজনৰ শৰীৰটো যিহেতুকে আমাৰ লগত নাই, স্মৃতি দিয়ে আমি জীয়াই ৰাখিম জুবিন দাক, আৰু আমাৰ লগত এনেকৈ জুবিন দাক সদায় থাকিব। খালি আমি ভাল কাম কৰিম, জুবিন দাৰ যিখিনি সৃষ্টি আমি ভালকৈ ৰাখিম, যিখিনি গায়ক আছে জুবিন দাৰ কাৰণে ভাল ভাল গান গাই আগবাঢ়াই লৈ যাব, আৰু আমাৰ নিচিনা যোনে আমি গান চান নাগাওঁ আমি ভাল কাম কৰিম, মানুহক সহায় কৰিম, দুখীয়াক সহায় কৰিম। যদি আপোনাৰ পইচা নাই, সহায় বহুত টাইপত থাকে নহয়, অকল পইচা দি সহায় কৰাটোৱে নহয়, ভাল কাম কৰক, কেতিয়াও বেয়া কাম নকৰিব। তো সেনেকৈ আমি আমাৰ জুবিন দাক সকলোৰে মাজত জীয়াই ৰাখিব লাগিব। মানে ভিডিঅ'টো দেখি এতিয়াতো মই ভালকৈ হেৰি কৰিছোঁ, কিন্তু যেতিয়া ভিডিঅ'টো চাই আছিলোঁ মানে সঁচাকৈ মোৰ মানে ইয়াতে কিবা এটা লাগিছে আৰু মানে চাওক না, সেই টাইমত তেতিয়াতে কি হেণ্ডচাম আছিল, কিবা এটা ভাল লাগিছিলে। তো সেয়াই আৰু দিয়ক, ধন্যবাদ, জয় জুবিন দা।